হেল্ল' বন্ধুসকল, আজি আমি মানাসৰ ফাতেমাবাদ চাহ বাগিচাত ফুৰিবলৈ আহিছোঁ। এয়া চাওক, মই মুফতি ৰাইজুদ্দিন ৰাছিদি চাহাব, তাৰ লগত আছে খলিলুৰ ৰহমান, তাৰ লগত আছে এই আমাদের বেটা আব্দুল হান্নান, এইয়া হান্নান, তাৰ লগত আছে আমাৰ মামা। গতিকে আমি ইয়াত আহিছোঁ, সকলোৱে বিভিন্ন ধৰণৰ ফূৰ্তি কৰি আছে, কিন্তু আমি আহিছোঁ এই মানাসৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। তাৰ লগত যাতে আমাৰ মনটো অলপ ৰিফ্ৰেছমেণ্ট পায়, তাৰ বাবে আহিছোঁ। তাৰ লগত আমাৰ লগত আহিছে আমাৰ ভাগিন মামা জায়ান। কেনেকুৱা লাগি যায় আজি ইয়াত আহি? সকলোৱে কওকচোন। বহুত ভাল লাগিছে। এই মামা কৈ আছে ভাল লাগিছে বুলি। থেংক ইউ এভৰিৱান। মনটো ফ্ৰেছ হ'ল। এনেকুৱা এটা সুন্দৰ পৰিৱেশত আহিলে মনত কোনো চিন্তা ভাৱনা বেলেগ মানে কিবা নাথাকে। আজি বহুত ভাল লাগি আছে, মানে 2026ত মানে আজি প্ৰথম মানে ইমান এটা ভাল লাগিছে, মানে ভাষাত ক'ব নোৱাৰি। আজি প্ৰথম বুলি কথা নহয়, মানে যিহেতু আমি আলহামদুলিল্লাহ এই প্ৰাকৃতিক সৌন্দৰ্যটো চাব আহিছোঁ। আমি কোনো ধৰণৰ তেনেকুৱা কোনো পাৰ্টি বা কোনোই নাই নাই, এনেকুৱা আমাৰ জাষ্ট আমি মনোৰঞ্জন বা নিজৰ মনটো ফ্ৰেছ কৰাৰ কাৰণে আহিছোঁ। আৰু আমাৰ ছাৰে কৈ আছে যে মানে দুটা চিৰাপ খালে যিমানখিনি সুস্থ হ'ল সেই মানুহ, তাতকৈ বেছি সুস্থ হৈছে আজি প্ৰাকৃতিক সৌন্দৰ্য দেখা পাই। ভিটামিন বটল লৈ এটা বটলে যিমানখিনি মানে কাম নকৰে, ইয়াত আহিলে তাতকৈ বেছি কাম কৰে বুলি মামাই কৈ আছে। গতিকে সকলোৱে ইয়াত আহি নিজেও সুস্থ হওক, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।